কালিৰ পৰা আমি এনেকৈ পানীৰ মাজত ৰাস্তাত থিয় হৈ আছোঁ। এই চাংঘৰ তাংঘৰ আছোঁ হেৰি গৰু ম'হ এইবোৰ থ'বলৈ একো সা সুবিধা নাই। ৰাস্তাতে চব থিয়কাই থোৱা হৈছে। কাৰোবাৰ তম্বু আছে, কাৰোবাৰ নাই। সেনেকৈ তলে বৰষুণ, ওপৰে বৰষুণ, তলে বোকা পানী, তেনেকৈ গৰুবিলাক আছে আৰু গৰু ছাগলী সেইবোৰ একো থাকিবলৈ সা সুবিধা নাইকিয়া হ'ল। আকৌ যিখন স্কুল আছে আমাৰ 5 নং দৈনীয়া মানুহ, সেইখনো এআঁঠু একঁকাল এটপিলা পানী হৈছে। আমাৰ একো পিনে সুবিধাই নাইকিয়া হ'ল। সেইকাৰণে ৰাস্তাতে এনেকুৱাকৈ আছোঁ আৰু চাংঘৰ এটি আছে, তাতে উঠি গৈছোঁ। সদৌ মৰাণ ছাত্ৰ সন্থাই আজি তিনিচুকীয়া জিলাখনত থকা বিভিন্ন বানপীড়িত যি বান শিবিৰ আছে, সেই শিবিৰসমূহ পৰিভ্ৰমণ কৰিলোঁ। আৰু আমি পৰিভ্ৰমণ কৰি যি পৰ্যবেক্ষণ কৰিছোঁ, সেই তাতে দেখিছোঁ যে বিভিন্ন ঠাইত আচলতে সেই শিবিৰবিলাকত পৰ্যাপ্ত পৰিমাণে যিখিনি তেওঁলোকৰ খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰী পাব লাগে, তেওঁলোকে পোৱা নাই। আৰু যথেষ্ট অসুবিধাত আছে। ধাৰাসাৰে যি বৰষুণ দি আছে, সেই বৰষুণৰ কাৰণে তেওঁলোকে শিবিৰলৈ আহিব পৰাও অৱস্থাতে যোৱাকালি হোৱা নাছিল। আৰু তেওঁলোকে যেতিয়া আহি পালে, অহাৰ পাছত তেওঁলোকৰ যোৱা নিশাটো খাদ্য সামগ্ৰী যথেষ্ট অভাৱ হৈছিল। তেওঁলোকে থাকিবৰ কাৰণে তেওঁলোকৰ বস্ত্ৰ সামগ্ৰী তাত যোগান নাছিলে। আৰু আজিও আমি যিটো বৰাচুক গাঁও, যি 1 নং আৰু 2 নং বৰাচুক গাঁও কাকপথাৰ অঞ্চলত, তাতে আমি দেখিলোঁ দুটা কেম্প আছে। আৰু এই কেম্পকেইটাত তেওঁলোকে 152জন পৰিয়াল আছে। কিন্তু সেই কেম্পকেইটাতো থাকিবৰ কাৰণে যথেষ্ট জেগা নোহোৱাৰ কাৰণে তেওঁলোকে আজি কেইবাটাও পৰিয়ালে ৰাস্তা কাষতে এনেকুৱা ধৰণকৈ আছে। তো গতিকে এই ৰাস্তা কাষত থকা পৰিয়ালকেইটাই আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে একো খোৱাৰ তেওঁলোকে নাই। আৰু তেওঁলোকে এতিয়া দিনত খাবৰ কাৰণে কেৱল মাত্ৰ কেইটামান কাঁচা চানা তিয়াই ৰাখিছে, আৰু সেইখিনি তেওঁলোকে খাই আজি তেওঁলোকে আজি দিনটো পাৰ কৰিব লাগিব। তো গতিকে আমি চৰকাৰক এটা আহ্বান জনাব বিচাৰিছোঁ যে অতি সোনকালে এই ধৰণকে যিমানবিলাক তেওঁলোকে বানপীড়িত অঞ্চল আছে, এই সকলো অঞ্চলত তেওঁলোকে তাৎক্ষণিকভাৱে তেওঁলোকক ৰিলিফ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁলোকৰ যি দুৰ্যোগৰ ব্যৱস্থাপনা বিভাগ আছে, সেই বিভাগটো সোনকালে আহি সেইখিনি সকলোবিলাক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। খাদ্য সামগ্ৰী দিব লাগে, অত্যাৱশ্যকীয় তেওঁলোকৰ যিমান প্ৰয়োজনীয় বস্তু লাগে সেইবিলাক দিব লাগে। তাৰ উপৰিও এই বিশেষভাৱে তেওঁলোকৰ পশুধন যিবিলাক আছিলে, সেই পশুধন এতিয়া গৰু ছাগলীৰ পৰা আৰম্ভ কৰি পোহনীয়া জীৱ জন্তুবিলাক এতিয়া ৰাস্তাত আছে বা ক'ৰবাত ফিল্ডত আছে। তেওঁলোকে ধাৰাসাৰে বৰষুণ দি থকাৰ কাৰণে গোটেই দিন যোৱাকালিৰ পৰা আজি ৰাতিপুৱালৈকে গোটেই প্ৰায় 24 ঘণ্টাতকৈও বেছি বৰষুণতে থাকিবলগীয়া হৈছে। গতিকে সেইসকলৰ কাৰণেও গৰুখিনিৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু পশু খাদ্য যোগান ধৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু বানপানী আৰু গৰাখহনীয়া এই সমস্যাটোক যাতে স্থায়ী সমাধান কৰিবৰ কাৰণে চৰকাৰে এটা উন্নত মানৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যাতে এইখিনি অতি সোনকালে অসমৰ যি বানপানী আৰু গৰাখহনীয়া সমস্যা আছে, সেইটো সম্পূৰ্ণভাৱে সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমি এটা কথাই স্পষ্টভাৱে ক'ম যে এখন চৰকাৰ আছে, এই চৰকাৰখন থকাৰ পাছত কিন্তু আজিৰ তাৰিখত এই মানুহখিনি এনেকুৱা ধৰণকে ভুক্তভোগী হৈ থাকিব লগা কথাটো অতি দুখৰ কথা হৈছে। আমি সদৌ মৰাণ ছাত্ৰ সন্থাই সেইকাৰণে সকলো অঞ্চলে পৰিভ্ৰমণ কৰি তেওঁলোকক যিমানখিনি পাৰ্যমানে সহায় কৰিব লাগে সেইখিনি কৰিছোঁ। কিন্তু চৰকাৰখনক বাকী থকা সকলোবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।